নমস্কাৰ সকলোলৈ লৈ আহিছোঁ আৰু এখন অসমীয়া থালি মানে সিদিনাখন মই বাৰীৰ ভিডিঅ' দেখাওঁতে দেখুৱাইছিলোঁ বাৰীত বহুতখিনি চামৈ টেঙা হৈ আছে গতিকে চামৈ টেঙানো আমি কেনেকৈ খাওঁ সেইটোৱে দেখুৱাব বিচাৰিছোঁ আৰু এইখিনি আপোনালোকক জানেই আমি সকলোৱে বনাই থকা মানুহে জানোৱেই গতিকে মাছখিনি আলুখিনি সিজাই লৈছিলোঁ তাকে দেখুৱালোঁ মানে তেলত আজি মই মাত্ৰ পাঁচফোৰণ দিছোঁ দেই পাঁচফোৰণখিনিত এইবাৰ সৰিয়হ মিক্স হৈ আছিলে মই নহ'লে এনেকুৱা শাকৰ তৰকাৰীত অকণ সৰিয়হ দিওঁ গতিকে এইবাৰ সৰিয়হখিনি মিক্স হৈ আছিলে কাৰণে ইয়াতে সৰিয়হ অকণমান দি ল'লোঁ আৰু যিখিনি ভাজি থোৱা আলু আছিলে সেইখিনি অকণ নিমখ হালধি দি পেলাই ভাজি লৈছোঁ বছ সিমানেই তাৰপিছত চামৈ টেঙাখিনি মই কুকাৰত চিটি মাৰি লৈছিলোঁ যথেষ্ট পানী দি পেলাই মাৰি লৈছিলোঁ চিটিটো গতিকে একদম এসাগৰ পানী ঢালি দিয়া দি গোটেইখিনি একেলগে ঢালি দিছোঁ পানীখিনি ঢলাৰ পিছত চামৈ টেঙাৰ যিটো সীতা আছিলে সেইটো একদম চেপি হাতখন ভালকৈ ধুই ল'ব আৰু খালি চেপি ধুনীয়াকৈ ৰসখিনি উলিয়াই একদম গোটেইখিনি মিলাম আৰু উতলাই বস্তুটো ডাঠ কৰিম সেয়া দেখিছেনে সাগৰ পানী হৈ গ'ল মোৰ গোটেই তৰকাৰীখন এতিয়া উতলাম আৰু লাহে ধীৰে তাৰপিছত চামৈ টেঙা আচলতে যিসকলে নাখায় তেওঁলোকে খাব কাৰণ হাবিয়ে বননীয়া হয় বুলি বহুত মানুহে খাবলৈ নাজানে এয়া দেখিছে কেনেকৈ সীতাখিনি ওলাইছে চেপি লোৱাৰ পিছত তাৰপিছত এইখিনি পিঠাগুড়ি লৈছোঁ পিঠাগুড়িত অকণমান পানী দি ঘুলি পেলাই দি দিম তেতিয়া তৰকাৰীখন ডাঠ হৈ আহিব চামৈ টেঙাটো অকল মানে আপোনাৰ ইমিউনিটি বুষ্টাৰ নহয় এইটো ব্ৰেইন বুষ্টাৰো হয় ল'ৰা ছোৱালীক এনেই কেঁচা পাত হিচাপে চোবাই থাকিব লাগিব মিঠা টেঙা এটা টেষ্ট আছে বৰ ধুনীয়া লাগে এয়া অকণমান পেটু ভাজি মাছ এটুকুৰ ফ্ৰাই এইখিনি ভাত মানে চামৈ টেঙাৰ তৰকাৰীখন এসাগৰ পানী যেন লাগিছিলে যদিও এতিয়া ধুনীয়া জোখত আহি গ'ল নহয়নে এইদৰে আমি খাওঁ আপোনালোকেও যদি খোৱা নাই এবাৰ বনাই খাবচোন খুবেই ভাল লাগে আজিলৈ আহিছোঁ ধন্যবাদ